জি ৰূপহীহঁতৰ বৰুণগুৰিত চাঞ্চল্যকৰ ঘটনা শিলগুটিৰ থোপৰ ভিতৰৰ পৰা ওলাইছে ৰহস্যজনক চিঞৰ জলসিঞ্চন বিভাগৰ কামৰ বাবে আনিছিল শিলগুটি আৰু এই শিলগুটি থোপখিনিৰ পৰা ওলাইছে ৰহস্যজনক চিঞৰ এই চিঞৰক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে এই শিলগুটিৰ চিঞৰ শুনিবলৈ বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ হেতাও পৰা ভিৰ ঘটনাস্থলীত উপস্থিত হৈছেহি আমবাগান আৰক্ষী তদন্ত আৰম্ভ কৰিছে আৰু অতি সোনকালে উদ্ঘাটন হ'ব আঁৰৰ ৰহস্য এই পুনৰ জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰ ৰূপহীহঁতৰ বৰুণগুৰিত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে শিলগুটিৰ থোপৰ ভিতৰৰ পৰা ওলাইছে ৰহস্যজনক চিঞৰ জলসিঞ্চন বিভাগৰ কামৰ বাবে আনিছিল শিলগুটি আৰু এই শিলগুটি থোপখিনিৰ ভিতৰৰ পৰা ওলাইছে ৰহস্যজনক চিঞৰ এই চিঞৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ চাঞ্চল্য এই শিলগুটিৰ চিঞৰ শুনিবলৈ বিভিন্ন অঞ্চলৰ পৰা ৰাইজৰ হেতা পৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে অতি সোনকালে উদ্ঘাটন হ'ব আঁৰৰ ৰহস্য ইয়াত মানে গিটিৰ তলত মানে চাউণ্ড এটা হৈ আছে যেনেকুৱা মেকুৰীৰ ভিতৰত পৰিলে যেনেকুৱা চাউণ্ড এটা হয় কান্দা নিচিনা তেনেকুৱা চাউণ্ড হৈ আছে আমি ৰাতিপুৱা পাইছোঁ চাউণ্ডটো পাইছোঁ তাৰপিছত অলপ খান্দি পেলাই বহুত চেষ্টা কৰিলোঁ যে ইমান গিটি আমি কেনেকৈ আঁতৰিম এতিয়া মানে কণ্ট্ৰেক্টৰক খবৰ দিলোঁ কণ্ট্ৰেক্টৰ আহি পেলাই চাই গৈছে কালি লেবাৰ পঠাব লেবাৰ পঠালে মানে চব চাইডিং হ'ব পিছত মানে চলাক হ'ব আৰু কি বস্তুটো এনে আপোনাৰ কিমান দিন এই শব্দটো হৈ আছে এইখিনিত শব্দটো আমি আগত পোৱা নাই আজি 3 দিন হ'ল গিটি পেলাইছে আমি ৰাতিপুৱা পাইছোঁ যেতিয়া ফজৰ নমাজ পঢ়ি পেলাই মছজিদৰ পৰা আহি আছোঁ তেতিয়া চাউণ্ড পাইছোঁ আর মানুষ বেশি